নমস্কাৰ আজি কিতাপত ঈৰ্ষাক লৈ এটা সুন্দৰ কাহিনী পঢ়িলোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান বিনিময় কৰোঁ সব মানুহে মানুহক ঈৰ্ষা কেতিয়া কৰে যেতিয়া এজন মানুহ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যায় আৰু আনবিলাক মানুহ যেতিয়া আগবাঢ়িব নোৱাৰে তেতিয়া সেই আগবাঢ়িব নোৱাৰা মানুহখিনিয়ে সেই আগবাঢ়ি যোৱা মানুহখিনিক লৈ জ্বলে যাক কোৱা হয় ঈৰ্ষা বুলি ঈৰ্ষাটো মানুহৰ কাৰণে এটা অত্যন্ত বিপদজনক আৰু ক্ষতিকাৰক ব্যাধিৰ নিচিনা যি ঈৰ্ষা কৰে তাৰ কাৰণেহে বিপদজনক যাক ঈৰ্ষা কৰা হয় তাৰ কাৰণে সেই ঈৰ্ষা বস্তুটো বিপদজনক নহয় এটা ধুনীয়া কাহিনী আছে এখন অৰণ্যত দুটা ঈগল চৰাই বাস কৰিছিল এটা ঈগল চৰাই বহুত ওপৰলৈ উৰিব পাৰিছিল আৰু আনটো ঈগলে তাৰ তুলনাত ইমান ওপৰলৈ উৰিব পৰা নাছিল সি কম উচ্চতাতহে উৰিব পাৰিছিল তাকে লৈ সেই কমকৈ উৰিব পৰা ঈগলটোৰ যথেষ্ট ঈৰ্ষা হৈছিল সেই বেছিকৈ উৰিব পৰা ঈগলটোৰ ওপৰত এদিনাখন সেই বেছি উৰিব নোৱাৰা ঈগলটোৱে অৰণ্যৰ মাজত এটা চিকাৰী দেখা পালে আৰু চিকাৰীটোক ক'লে যে আপোনাৰ কীৰ্তি কাহিনীৰ কথা আমি সকলোৱে জানো আপুনি যথেষ্ট ভাল চিকাৰী অনুগ্ৰহ কৰি মোক এটা উপকাৰ কৰক মই আপোনাক সকলো জন্তু চিকাৰ কৰাত যিমান পাৰোঁ সহায় কৰি দিম তেতিয়া চিকাৰীজনে ক'লে যে কি উপকাৰ কৰিব লাগে তেতিয়া ঈগলটোৱে ক'লে যে এইখন অৰণ্যত মোৰ লগৰ এটা ঈগল আছে যিটো ঈগল বহুত দূৰ উৰি যাব পাৰে বহুত ওপৰলৈ উৰিব পাৰে কিন্তু মই তাৰ তুলনাত উৰিব নোৱাৰোঁ ইয়াকে লৈ মই যথেষ্ট ঈৰ্ষাত ভুগিছোঁ আপুনি অনুগ্ৰহ কৰি তাক বধ কৰক আৰু মোৰ ঈৰ্ষাৰ জুইকুৰা নুমুৱাই দিয়ক তেতিয়া চিকাৰীজনে ক'লে ঠিক আছে মই কৰি দিম আৰু চিকাৰীজনে তেওঁৰ ধেনুকাঁড়েৰে এই উৰিব পৰা ঈগলটোক বধ কৰিবলৈ চেষ্টা কৰিলে কিন্তু যিমানেই চিকাৰীজনে বান নিক্ষেপ কৰিলে সিমানেই ঈগলটো ওপৰলৈ উৰি গ'ল আৰু চিকাৰীজনে ঈগলটো বধ কৰিব নোৱাৰিলে তেতিয়া চিকাৰীজনে ক'লে যে তুমি যদি তোমাৰ এটা পাখি মোক দিয়া তেতিয়াহ'লে মই মোৰ কাৰ্পাত বহুত ওপৰলৈ যাব আৰু ঈগলটোক মই বধ কৰিব পাৰিম তেতিয়া সেই ঈৰ্ষাত ভুগি থকা ঈগলটোৱে নিজৰ পাখি এটা উলিয়াই ঈগলটোক দি দিলে চিকাৰীজনক দি দিলে আৰু চিকাৰীজনে কাঁড়ত সেই পাখিটো লগাই কাৰ্পাত নিক্ষেপ কৰিলে কিন্তু তথাপিতো সেই ঈগলটোক বধ কৰিবলৈ সক্ষম নহ'ল তাৰপিছত এটা এটাকৈ ঈগলটোৱে নিজৰ সকলোবিলাক পাখি ছিঙি চিকাৰীজনক দি দিলে যাতে চিকাৰীজনে সেই প্ৰতিদ্বন্দ্বী ঈগলটোক বধ কৰিব পাৰে কিন্তু অৱশেষত চিকাৰীজনেতো ঈগলটোক বধ কৰিব নোৱাৰিলেই তাৰ বিপৰীতে যিটো ঈগলে ঈৰ্ষাত ভুগি পাখিবিলাক এটা এটাকৈ খুলি খুলি দি আছিল সেই ঈগলটোক অৱশ হৈ পৰিল আৰু উৰিব নোৱাৰা হ'ল সেই সুযোগতে চিকাৰীজনে সেই উৰিব নোৱাৰা হোৱা ঈগলটোক ধৰি বান্ধি হত্যা কৰিলে গতিকে এই কাহিনীটোৰ পৰা আমি শিকিব পাৰোঁ যে যাক ঈৰ্ষা কৰা হয় তাৰ এটা যোগ্যতা থাকে কিন্তু যি ঈৰ্ষা কৰে তাৰ কোনো যোগ্যতা নাথাকে গতিকে ঈৰ্ষা যিজন ব্যক্তিয়ে আন এজন ব্যক্তিক ঈৰ্ষা কৰে সেই ঈৰ্ষা কৰা ব্যক্তিজনৰ কাৰণেহে ক্ষতিকাৰক হয় যেনেকৈ সেই বহুত দূৰলৈ উৰিব পৰা ঈগলটোক ঈৰ্ষা কৰি সেই উৰিব নোৱাৰা ঈগলটোৱে নিজৰ মৰণ নিজে মাতিলে গতিকে আমি কোনোবা ব্যক্তিয়ে উন্নতি কৰা দেখিলে আমি নিজেই সেই পৰ্যায়লৈ যাবলৈহে চেষ্টা কৰিব লাগে তেওঁক ধৰি বান্ধি নিজৰ যিটো স্থান তালৈ নমাই আনিবলৈ চেষ্টা কৰিব নালাগে সেই ঈগলটোৱে যদি সেই উচ্চতাত উৰিব পৰা ঈগলটোৰ নিচিনাকৈ উৰিবলৈ চেষ্টা কৰিলেহেঁতেন তেন্তে নিশ্চয় সেইদিন সফল হ'লহেঁতেন কিন্তু তাকে নকৰি ঈগলটোৱে কি কৰিলে সেই প্ৰতিদ্বন্দ্বী ঈগলটোক বধ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিলে যাৰ বিনিময়ত ঈগলটো নিজেই মৃত্যুমুখত পৰিব লগা হ'ল গতিকে দ্য মৰেল অফ দ্য ষ্টৰী ইজ ডেট আনক ঈৰ্ষা কৰিলে সেই ঈৰ্ষা কৰা ব্যক্তিজনৰে অপকাৰ হয় কিন্তু যাক ঈৰ্ষা কৰা হয় তাৰ কোনো ধৰণৰ অপকাৰ ঘটাব নোৱাৰে ধন্যবাদ